না না তাতে কেনেল লাগব বা হেৰি লাগব সেইটোৱে মানে কি MGN ৰেগাত ধৰা গ'ল কামটো ধৰা গ'লে আমাক আকৌ NRM ৱাৰ্কবিলাকে দিব দিলে লাষ্ট টাইম মানে এই বৰ্ডাৰ ৰিচিং বা সেইবিলাক মানে দিব দিয়া নাই চাৰ্ভাৰ লাগব নহয় হয় হয় কালভাৰটো নহ'লেতো পানীটো কি গ'লে পানী ৰাস্তাটো ভাঙি যাব আজিকালি সেইবিলাক প্ৰব্লেমবিলাক আপোনালোকে জানে তেনেকুৱা টেকনিকেল কৰিম আমি এতিয়া এতিয়া পইচাখিনি এনে গ'ল সেইটো বনাব মিনিংলেছ হয় সন্মুখবিলাক মানে গাঁত আছিল সোমাই যি ফ্ৰণ্টখিনি সেইখিনি পুতিলে আৰু ভিতৰ পিনে অলপ পুতিলে আধা কাম বহুত কাম বাকী আছে এতিয়া বহুত বাকী আছে কামটো 10 লাখৰ 3 লাখ দিলে 3 লাখ গ'ল 3 লাখৰ মানে আমাৰ যিটো ভলিউম ওৱাইজত কামখিনি ঠিকে হৈছে মাটি পিছত অলপ ভাঙিলে কামটো কৰা নাইতো মানে কি ওপৰত মাটি নাই কাৰণে আমি আনিব মানে ওপৰৰ পৰা এইটো আমি প্ৰব্লেম আছে যদি ওচৰত মানে মাটি কাটিৰ পৰা হেৰি নাই কাৰণে আনি লোৱা হৈছিলে কিন্তু সেইটো আচলতে জব কাৰ্ডটো ক'ব লাগে কিন্তু জব কাৰ্ডটো কৰা নাই আগৰখিনিত গৈছিলোঁ তেতিয়া মানে কি সেইটো আমাৰ যিটো ভলিউম ৱাইজ কাম থাকে সেইটো ঠিকেই আছিল তেতিয়া যিটো খহি গ'ল বা কিবা গ'ল আমি কিন্তু কাম কৰাৰ পিছতে বিল দি থাকোঁ পাৰ্ট এতিয়াও বিলৰ কথা কৈ আছে ন এতিয়া কৈছিলে কিন্তু মই চাব যোৱা হোৱা নাই মোক ফটো দিছিলে কিন্তু দিয়া নাই আমি এতিয়ালৈকে সেইটোৱে ফটো মানে এতিয়া ৰাস্তাটো মানে এতিয়া লৈ সেই ঠিকাদাৰে লৈ কামটো ভাল নকৰে চৰকাৰৰ পৰা অনুদানটো ঠিকেই আহি পায় কিজানি কিন্তু কামটো হোৱা নাই যোৱা বছৰো কৰিছিল কামটো ইয়াত কিন্তু কামটো এতিয়াতো হোৱা নাই পানী উঠে আৰু এতিয়া আমাৰ দুদিনখন ডুব যায়ে থাকে সিভাগে খেতিকণাটো একেবাৰে পূৰা ডুব যায় আৰু আমাৰ বাৰীতো এতিয়া পানী উঠি আছে ৰাস্তাটোৰ পৰা কোনো কামত অহা নাই কোনো কামত কেতিয়া বনাইছিল ৰাস্তাটো কোনে বনাইছিল গম পায় নেকি এনজেগাৰ পৰা বনাইছিল কিন্তু ব্লকৰ পৰাই ঠিকাদাৰ কোন আছিল জানে নেকি ঠিকাদাৰটো জনা নাই কিন্তু ল'ৰা ছোৱালীৰ অসুবিধা হৈছে বা বজাৰ কৰিবলৈ যাব নোৱাৰে সৰু ল'ৰা ছোৱালী আহিব নোৱাৰে বেমাৰীবিলাক কেনেকৈ নিয়ে বেমাৰী আহিলে ৰাতি গাড়ী যাব নোৱাৰে ঠেলা টানিব লগা হয় সেয়াৰ পৰা এতিয়াতো সেই 108 ইয়াত থাকে সেয়া যাব নোৱাৰে কি মানে ঠিক হোৱা নাই মানে ইয়াতে অলপ ফিল ফেলে গৈছে কি হ'ব আমাৰ জালাহত যাব ল'ৰা ছোৱালীখিনি বহুত অসুবিধা পায় আৰু স্কুল কলেজত যাব অসুবিধা হয় আৰু ইয়াৰ পৰা আমাৰ এইখিনিৰ মানুহখিনি বহুত অসুবিধা হয় ইয়াত ভাবি উঠাৰ কাৰণে উঠি নহয় পানী হৈয়ে থাকিব বালা মাটি দিছে বালা মাটিখিনি ভাঙি গ'লে আৰু সেই একে অৱস্থা হ'ব লগা হয় বেমাৰীবিলাক কেনেকৈ বেমাৰীগিলা সেনেকৈ দাঙি আনি ইয়াতে 108 ৰখে আৰু এনেকৈ লৈ যায় 30 বছৰে হ'লেও AGC অফিচ ওচৰতে আছে ইয়াতে তাৰমানে কিমান টকা আহে সেই টকা দি মানে কি কৰে কি নকৰে কোনো কিন্তু ৰাস্তা আজি একো হোৱা নাই এইবাৰতো বনাইছিল ৰাস্তাটো এই ৰাস্তা এই আপুনি দেখা পাইছে এইবিলাক কি হৈ আছে এতিয়া বালা মাটি পেলাইছে মানে আহিলে খহি যাব এতিয়া কালভাৰ লাগে কিবা লাগে কোনো মানে হেৰি নাই খালি টকা গোটা নিব পাৰিলে হ'ল বাৰীবিলাকতো পানী উঠে ৰাস্তাটোতো পানী উঠে নে এতিয়া পানী উঠবই আৰু ৰাতিৰ ভিতৰতে ঠিক এনেকুৱা হৈ আছে আৰু আমাৰ বাৰীত পানী উঠি মই 180ডাল পাণ আছে গোটেই মৰি গৈছে সেনেকুৱা হৈ আছে ৰাস্তাটোৰ পৰা উপকাৰ হোৱা নাই আপোনালোকৰ একো হোৱা নাই উপকাৰ একো হোৱা নাই